লক্ষ্মীনারায়ণের যুগল স্মরণ মোর দর্পণ হয়, কিন্তু আজি তারপরে বলছিল দেখি কিবা হেতু দেখো আজি বিষাদিত মন হয়েছে নাকি কিবা মঙ্গল। আপনি ঠিকই ভাবিছেন নারায়ণ, আজি আজি কিন্তু প্রথম বৈকুণ্ঠপুরী বিষ্ণুরে নারায়ণ মুখ লগত ধুনীয়াকৈ তেওঁ কলৈ খোলা যায়। আজি কিন্তু তই ব্যতিক্ৰম হ'ল। কিছুদিনৰ পাছতে মহাপ্ৰলয়ত পৰি পৃথিৱী পানীত ডুব যাব, চাৰিওফালে কেৱল পানী পানী হ'ব। ইয়াৰ বিষয়ে একো গমকে তাকেতো ক'বলৈ আহিছো দেৱী। কৈছিলো মই কৈছিলো তাত দেখিলো ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ তেনেও গুপ্ত অনুচনত মগ্ন। আৰু কি দেখিলো জানে দেৱী? শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীয়েও সেই গুপ্ত অনুচনত ভাগ লৈছে। মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব এই সকলোবিলাকৰ ভাগ বতৰা কৰি একেবাৰে মই আকৌ তোমাক তাত নেদেখিহে আচৰিত হলো। মই আকৌ মনতে ভাবিলো প্ৰভুৱে বা কিয় তোমাক লগত নিনিলে। সঁচানে মিছা জানিবা নহয়, মই গৈ পোৱা যাবিৰগে এই ভোলানাথে দুটকে আহিছে বুলি কোৱাত খন্তেকো তাত বিলম্ব নকৰি পোনে পোনে আহি মই বৈকুণ্ঠপুৰী পালোহি। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। পৃথিৱী আজি ধ্বংস হ'ব। তাৰ আলোচনা চলিছে অথচ মই কমকে পোৱা নাই। দেৱৰী সেই আলোচনাৰ জৰিয়তে শিৱৰ ভাৰ্য পাৰ্বতী থাকিব পাৰে, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে। মই বিশ্বৰ ভক্তি হৈ সেই আলোচনাত কিয় ভাগ ল'ব নোৱাৰিম? তাতোতকৈ ডাঙৰ কথা কি জানো দেৱী?
এই সকলোবিলাক সুন্দৰ কৰি সংগ্ৰহ কৰি ৰখাৰ দায়িত্ব দিছে? নহয়, ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু যিমানবিলাক জীৱ জন্তু আছে এই সকলোবিলাক সুন্দৰ কৰি ৰখাৰ দায়িত্ব দিছে। এইবাৰ তুমি নিশ্চয় ভুল বুজিছা। প্ৰভু বিষ্ণুৱে এই সকলোবোৰ দায়িত্ব মোকে অৰ্পণ কৰিছে। নহয় জানো দেৱঋষি? নহয় দেৱী শিৱৰ ভাৰ্যা পাৰ্বতী। দুয়োৰে মনত কিমান যে আনন্দ, তুমি থকা হলে দেৱী সেই আনন্দত ভাগ ল'ব পাৰিলাহেঁতেন। নুশুনাবা মোক আৰু তেনেবোৰ গুপ্ত কাহিনী। বিষ্ণুৱে এই কথা গোপনে ৰাখিছে। মই কি তেওঁৰ পত্নী নহয়? নাৰী লাস্যময়ী, নাৰী হাস্যময়ী। সময়ত সেই নাৰী ল'ব পাৰে ৰণচণ্ডী। মোৰ অভিষণে বিষ্ণুৱে কি সৃষ্টি ৰক্ষা কৰিব। মই ইয়াৰ শিকম প্ৰতিশোধ লম দেৱঋষি। মই ইয়াৰ শিকম প্ৰতিশোধ লম। নাজানো দেৱী, প্ৰভু বিষ্ণুৱে তোমাক এনেদৰে প্ৰত্যাখ্যান কৰি কিয় বাৰু গোপনে নতুন সৃষ্টিৰে খুজিছে? সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰক্ত কৰি দিম। বিষ্ণুৰ পুজক লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। আপোনাৰ সাক্ষাৎতে আজি এটি মহাপ্ৰলয়কাৰী দৈত্যৰ সৃষ্টি কৰি চোৱাহে স্বৰ্গৰ দেৱতা, চোৱাহে মৰ্ত্যৰ মানৱ, চোৱাহে পাতালৰ বাহুকী। নাৰীকে ভীষণ প্ৰতিশোধ ল'ব পাৰে। নাৰীকে ভীষণ প্ৰতিশোধ ল'ব পাৰে। শান্ত হোৱা দেৱী, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে ভীষণ প্ৰতিজ্ঞা কৰি আন এক মহাপ্ৰলয়ৰ সূচনা নকৰিবা দেৱী, নহলে